হৰি হৰ তুমৰৰ অৰ্থে হৰ কৃষ্ণ হে প্ৰভু আহ্বান কৰিছে বোলে আজি বোলে প্ৰভু ভগৱন্তৰ জন্মাষ্টমী উপলক্ষে আমি ভাবে গাঁৱৰ ৰাইজ একত্ৰিত হৈ প্ৰভুৰ ওচৰত ভক্তি প্ৰতি প্ৰজ্বলন কৰি ধূপ অৰ্পণ কৰি এভাগী দুভাগী নৈবেদ্য ভৰাই অৰ্পণ কৰা হৈছে এই অৰ্পণ কৰিবলৈ হওঁতে আমাৰ অনেকখিনি অপৰাধখিনি মাৰ্জনা কৰিবলৈ কৃষ্ণ হে প্ৰভু কৈছে বোলে সন্ধিয়া বেলিকা বোলে ভকত আহিলে কিদৰে আঁতৰিব লঘুচলা ধৰি বহিবা কৰা লাগে এখন পাৰি এখন বাখন তুলি নদী অনেকখিনি অপৰাধ হ'ব পাৰে কৃষ্ণ হে প্ৰভু কৈছে বোলে ৰাজপথে ৰজা বোলে জ্ঞাতি পথে গংগা ভকত পঠাইছে অনাথনাথ হে প্ৰভু কৃষ্ণ আজি এই প্ৰভু ভগৱন্তৰ জন্মাষ্টমী উপলক্ষে আমি হবে একত্ৰিত হৈ পেলাই এভাগী নাম কীৰ্তনলৈ আগবঢ়া হৈছে ইয়াতে সমূহ সেৱকে বোলে গজে গজিকে বন্তি প্ৰজ্বলন কৰি গোৱাৰ পৰা অৰ্পণ কৰি যিমতে সেৱা ভাগি থৈছে সম্পূৰ্ণ ফলভাগী সকলোকে কুশলে বৃত্তিয়ে শিক্ষা দীক্ষা সকলোকে কৃপা কৰি কুশলে মুখলে জলাস্থলে পথে পথে নিৰাপদে কুশলে ৰাখিব লাগে সবাৰো কুশলৰ দিয়ে হৰ কৃষ্ণ হৰি